জয় হিন্দ দোস্ত স্বাগতম জানাইছোঁ মোৰ সোণৰ অসম চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তো বন্ধুসকল অসম পুলিচৰ DGCG এণ্ড CGAG আণ্ডাৰত AISF বেটেলিয়ন পোষ্টৰ যিবিলাক SPS পোষ্ট আছিল সব বন্ধুসকল এই পোষ্টৰ বাবে PAT আৰু PST কিমান ক'ত মাৰ্ক আছে সব বন্ধুসকল আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি গোটেইখিনি ক'বলৈ চেষ্টা কৰিম তাৰ আগতে যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি অন কৰি দিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে তো বন্ধুসকল আহক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিবলৈ পাইছে যে ইয়াতো মই SLPRB assam.in এইটো ৱেবছাইটত আছোঁ আৰু আপুনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপন কৰি এইটো ৱেবছাইটত যাই কিনে এইটো চাব পাৰিব। তো বন্ধুসকল ইয়াতে নটিছখন মই আপোনালোকক দেখুৱাই দি আছোঁ আৰু এইটো নটিছ অসম পুলিচৰ অফিচিয়েল সাইটৰ পৰা এইটো নটিছ জাৰি কৰিছে। সো বন্ধুসকল এই নটিছখনত কি দিয়া আছে সো মই আপোনালোকক ফুল ডিটেইলছত ক'বলৈ চেষ্টা কৰি আছোঁ। সো ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ PET ইন ৰেসপেক্ট অফ ফিমেল ক্যান্ডিডেট ফর রিক্রুটমেন্ট অফ 154 পোস্ট অফ কনস্টেবল ইন AISF Battalion উইল বি এজ আন্ডাৰ। তো বন্ধুসকল ইয়াতে কৈছে যে ফিজিক্যাল এফিচিয়েন্সি টেষ্টৰ বাবে যিবিলাক ফিমেল ক্যান্ডিডেট আছে AISF Battalion আন্ডাৰৰ সেইসকল ক্যান্ডিডেটৰ বাবে এই নটিছটো জাৰি কৰিছে আৰু 154টা পোষ্টৰ বাবে ইয়াতে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টটো পাতিব আপোনালোকে নিশ্চয় গম পাইছে আৰু মই এইটোৰ ওপৰত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সো বন্ধুসকল আপোনালোকে ইয়াতে দেখিবলৈ পাইছে লং জাম্প ফাৰ্ষ্ট ফিজিক্যাল এফিচিয়েন্সি টেষ্টত লং জাম্পটো আছে আৰু ইয়াতে লং জাম্পত 5 ফিট যদি আপোনালোকে জঁপিয়াব পাৰে তেনেহ'লে আপুনি মাৰ্ক পাব 5 আৰু ইয়াতে 11 নম্বৰত দিয়া আছে 10 ফিট যদি আপোনালোকে লং জাম্পত জঁপিয়াব পাৰে তেনেহ'লে আপোনালোকে মাৰ্কটো পাব 10 মাৰ্ক। সো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে আৰু নেক্সট আহিব আপোনালোকৰ ৰেচ অৰ্থাৎ ৰানটো দিয়া আছে আপোনালোকৰ 800 মিটাৰ আৰু ইয়াতে সময়সীমাটো দিয়া আছে 8 মিনিট আৰু 8 মিনিটত যদি আপোনালোকে সোমাব পাৰে তেনেহ'লে মাৰ্ক পাব ইয়াতে 5 মাৰ্ক আৰু 6 মিনিট 20 ছেকেণ্ডত সোমালে আপোনালোকে মাৰ্ক পাব 10 মাৰ্ক। সো বন্ধুসকল আপোনালোকে নিশ্চয় এইখিনি কথা গম পালে। তো নেক্সট আহিব আপোনালোকৰ যিখিনি ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট সো এইবিলাক পোষ্টৰ বাবে আপোনালোকৰ ফিমেল ক্যান্ডিডেটৰ বাবে কিমান হাইটটো লাগিব সো কাষ্ট অনুসৰি ক'ত কিমান হাইট লাগিব সো মই আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰি আছোঁ। সো ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট ইয়াতে হাইটটো মিনিমাম জেনেৰেল OBC MOBC আৰু SC কাষ্টৰ বাবে 154.94 সেন্টিমিটাৰ হ'ব লাগিব আৰু আপোনালোকৰ বি নম্বৰত দিয়া আছে ST AS আৰু STP ক্যান্ডিডেটৰ বাবে 152.40 সেন্টিমিটাৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে এইবিলাক পোষ্টৰ বাবে আপোনালোকে কোৱালিফাই হৈ যাব। সো বন্ধুসকল আপোনালোকে নিশ্চয় গোটেইখিনি কথা গম পালে। তো বন্ধুসকল আপোনালোকলৈ আজিৰ সৰু সুৰা ভিডিঅ'টো ইমানতে আছিল। তো ভিডিঅ'টো কেনেকুৱা পালে যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আজিৰ কাৰণে সৰু সুৰা ভিডিঅ'টো আপোনালোকৰ ফালৰ পৰা ইয়াতে সমাপ্ত কৰিছোঁ। জয় অসম, ধন্যবাদ।